সূৰ্যগিৰি উন্নয়ন খণ্ডৰ বগৱান কঁঠালবাৰী গাঁও পঞ্চায়তৰ গঠন। গোৱালপাৰা জিলাৰ সূৰ্যগিৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত 58 নং বগৱান কঁঠালবাৰী গাঁও পঞ্চায়তৰ সভাপতি উপসভাপতি আজি বাছনি কৰা হয়। সূৰ্যগিৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত বিভাগীয় নিৰ্দেশ অনুসৰি অনুষ্ঠিত এক সভাত পঞ্চায়তখন গঠন কৰে। আজি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত বগৱান কঁঠালবাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত 9 গৰাকী সদস্যই সম্পূৰ্ণ চৰকাৰী বিধিমতে গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য আব্দুল কাদের জিলানীক সভাপতি হিচাপে বাছনি কৰে। জানিব পৰা মতে যোৱা 5টা বছৰে উল্লেখিত পঞ্চায়তৰ সভানেত্ৰী হিচাপে বৰ্তমানৰ নৱনিৰ্বাচিত সভাপতি গৰাকীৰ পত্নী আবিদা বেগম আছিল। যোৱা কাৰ্যকালৰ কাম কাজৰ ওপৰত সন্তুষ্ট হৈ এইবাৰো সভাপতি হিচাপে আব্দুল কাদের জিলানীক সমৰ্থন কৰে। পিছত বিভাগীয় নিয়ম নীতিৰ আধাৰত কৰ্তৃত্বশীল বিষয়াই সভাপতি হিচাপে আব্দুল কাদের জিলানীক ঘোষণা কৰে। ৰাইজে বিচৰা ধৰণে বাছনি হ'ল পঞ্চায়তৰ সভাপতি। ফলত উৎফুল্লিত হৈছে পঞ্চায়তবাসীৰ ৰাইজ। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। মোৰ নাম আব্দুল কাদের জিলানী। মই 58 নম্বৰ বগৱান কঁঠালবাৰী গাঁও পঞ্চায়তৰ আজি নৱনিৰ্বাচিত সভাপতি। মানে এইটো আমি যিটো মানে বাছনি হ'লে এইটো কিবা লটাৰীৰ যোগে হ'লে নাই, ডাইৰেক্ট চিলেকশ্যন, প্ৰস্তাৱ আকাৰে 9 জনে আমাক চিলেকশ্যন কৰিছে। জানিব পৰা মতে বিগত পঞ্চায়ত নিৰ্বাচনতো আপোনালোকৰ পৰিয়ালৰে এজন মানে সভানেত্ৰী হিচাপে আছিল, মোৰ মিছেছে আছিল। কিছু আধৰুৱা কাম তাত আছে, নিশ্চয় আছে। গ্ৰাম্যাঞ্চলৰ কাম কাজৰ ক্ষেত্ৰত আৰম্ভণিত আপুনি কি কাম কৰিব উন্নয়ন? মই আৰম্ভণিত চাওক, যোৱা 5 বছৰত মোৰ মিছেছে আছিল। তে মই ৰাইজৰ আজি বহুত সমৰ্থন পাইছোঁ এই ইলেকশ্যনতো। কাৰণ মোৰ এটাই আধৰুৱা কাম আছিল, ৰাস্তাৰ ক্ষেত্ৰত বেছি আধৰুৱা। ৰাস্তাৰ ক্ষেত্ৰত চেষ্টাও বহুত কৰিছিলোঁ, আধৰুৱা হৈ আছে। আৰু এইবাৰ প্ৰথম মোৰ সপোনে হ'ল ৰাস্তা। ভৱিষ্যত আপুনি কোনোবা ৰাজনৈতিক দলত যোগদান কৰা? মই যোৱা 5 বছৰ আগৰ পৰা মই বিজেপি কৰি আছোঁ, আজিৰ দিনতো বিজেপিতে আছোঁ। মেম্বাৰবিলাক সমৰ্থন জনালে আপোনাক কি ক'ব? ইহঁতক ধন্যবাদ কি জনাব? হয়, মেম্বাৰখিনি আমাক আজিৰ দিনত যিখিনি সঁহাৰি দিছে আৰম্ভণিৰ পৰা, আৰু অনাগত দিনত মই মেম্বাৰখিনিক লগত লৈ আৰু ৰাইজক লগত লৈ যাতে এই পঞ্চায়তৰ যিখিনি কাম কাজ আছে যাতে সুন্দৰভাৱে কৰিব পাৰোঁ। এইখিনি কেনেকুৱা লাগিল আজি অনুভৱ? বহুত ভাল লাগছে। তেনে একজন মানুহ বহুত কষ্টত থকাৰ পিছত যেতিয়া কষ্ট কৰি জয়ী হয়, তেতিয়া যি ফলখিনি পোৱা যায়, আজি মই বহুত সুখী আৰু কি। আৰু এই জয়টো মোৰ নহয়, অকল বগৱান কঁঠালবাৰী ৰাইজৰ জয়। চাওক, আমি যোৱা ডেলিমিটেশ্যনত বগৱান কঁঠালবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি অন্তৰ্ভুক্ত হৈছোঁ। আজি ইমানেই ভাল লাগিছে, আমি অন্তৰ্ভুক্ত হোৱাৰ পিছতে এজন মানে সুকীয়াভাৱে পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰিব পাৰিছোঁ। ইয়াৰ উপৰি আৰু ভাষা নাই। তো আমি ভাবিছোঁ যিজন প্ৰতিনিধিয়ে সভাপতিৰ আসন গ্ৰহণ কৰিছে তেওঁ এজন ভাল মানুহ, সৎ মানুহ। আমি আশা কৰোঁ বগৱান কঁঠালবাৰী গাঁও পঞ্চায়তৰ যি এলেকা আছে, যি দুৰ্গম ব্যৱস্থা আছে, যাতে তেওঁ ভাল ধৰণে কাম কৰি আগবাঢ়ি গৈ ৰাইজৰ এটা ভাল সঁহাৰি আগবাঢ়ে, তাৰ বাবে আমি যথেষ্ট আনন্দিত। নিশ্চয় নিশ্চয় ভাল ব্যক্তি তেওঁ। আজি চাওক, আপোনালোকে গম পায়, সংবাদ মাধ্যমত গম পায়, আজিকালি কিনা বেচা হৈ আছে। আজি যি পঞ্চায়তৰ অন্তৰ্গত বগৱান কঁঠালবাৰী পঞ্চায়তত যিটো সভাপতি হকে যিখন মানে আলোচনা হৈ আছে, আজি কোনো ধৰণৰ টকা পইচা লেনদেন হোৱা নাই। আজি 10জন মেম্বাৰৰ ভিতৰত 9জনে উপস্থিত হৈছে। কিবা কাৰণবশতঃ গম পাইছোঁ, তেওঁকো মাতিছিলোঁ, তেওঁৰ বোলে বেমাৰ, তেওঁ কিবা কাৰণবশতঃ থাকিব পৰা নাই। 9জন মেম্বাৰ উপস্থিতিত সুকীয়াভাৱে আজি শপত গ্ৰহণ কৰিল। তাৰ বাবে মই বগৱান কঁঠালবাৰী গাঁও পঞ্চায়তৰ সমূহ সদস্য সভাপতিলৈ মোৰ অশেষ ধন্যবাদ থাকিল। যোৱা পঞ্চায়ত নিৰ্বাচনত তেখেতৰ মিছেছক অত্ৰ অঞ্চলৰ ৰাইজে জয়ী কৰিছিলে, আৰু সেই পৰিয়ালটোৰ প্ৰতি ৰাইজৰ এটা আস্থা আছে আৰু যথেষ্ট ভাল পায়, আৰু ৰাইজৰ হকে কাম কাজ কৰে কাৰণে সমগ্ৰ মানে পঞ্চায়তবাসী ৰাইজে তেখেতক এইবাৰো মানে জয়যুক্ত কৰিলে। আৰু সৰ্বশেষত আহি তেখেত আজি মানে পঞ্চায়ত সভাপতি হিচাপে শপত গ্ৰহণ কৰিলে। আৰু তেওঁৰ যি সপোন আছে, এই সপোনখিনি যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰে, আৰু আমাৰ এই দুৰ্গম অঞ্চলৰ বিশেষকৈ ৰাস্তা ঘাট যাতে
উন্নয়ন কৰিব পাৰে আৰু তাৰ কাৰণে আমি যিখিনি সচেতনবাসী অঞ্চলবাসী ৰাইজ আছোঁ আমিও তেওঁৰ লগত আছোঁ আৰু আগৰ পৰাই আছিলোঁ আৰু তেওঁ যাতে অনাগত দিনত ভালকৈ কাম কাজ কৰিব পাৰে তাৰ কাৰণে আমি দিহা পৰামৰ্শ সততে দি থাকিম আৰু আশা ৰাখিছোঁ আমাৰ এই জিপিটো আমাৰ সমগ্ৰ অসমৰ ভিতৰত এটা মানে নামকৰা জিপি হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু সেই উদ্দেশ্য আগত লৈ আমি অঞ্চলবাসী ৰাইজে তেওঁৰ পিছত মাৰ বান্ধি থিয় দিছোঁ।